ভোটৰ তালিকাৰ পৰাই জুবিনদাৰ নাম কৰ্তন কৰিবলৈ গৈছিল এজন BLO। তাৰ পিছত কি হ'ল ভিডিঅ'টো চাবচোন। ভোটাৰ তালিকাত তফিজুদ্দিনে লিখি দিলে চিৰদিন অমৰ হৈ থাকক জুবিনদা। দৰাচলতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নিয়ম অনুসৰি মৃত লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। ব্যক্তিগৰাকী যদি জুবিন গাৰ্গ হয় তেন্তে সেয়া অকণমান ব্যতিক্ৰম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন 73 দিন পাৰ হ'ল। আজিও বহু লোকে মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ বিয়োগৰ খবৰটো। বহুতে আকৌ জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ মাজতে জীয়াই ৰাখিছে শিল্পীগৰাকীক। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ, কিন্তু 19 ছেপ্টেম্বৰৰ দুপৰীয়া ছিংগাপুৰৰ পৰা আহিছিলে কোনো লোকে কেতিয়াও কল্পনা নকৰা সেই দুখবৰটো। ছিংগাপুৰৰ সাগৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পীগৰাকী। 21 ছেপ্টেম্বৰত থলপুৱাই অসমৰ পৰা হাঁহি ফূৰ্তি কৰি ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ ঘূৰি আহিছিল বন্ধ কফিনত। ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ সৈতে সেই সন্দৰ্ভত এতিয়াও CID SIT তদন্ত চলাই আছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া। সেই অনুসৰি BLO সমূহে ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে BLOয়ে ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘৰলৈ গৈছিল BLO তফিজুদ্দিন আহমেদ, কিন্তু BLOয়ে জুবিন গাৰ্গৰ নাম কৰ্তন কৰাৰ পৰিৱৰ্তে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখি দিলে চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক। সামাজিক মাধ্যম যোগে জুবিন গাৰ্গৰ পত্নী পামী বৰঠাকুৰে এই কথা জনাই লগতে BLO তফিজুদ্দিন আহমেদক ধন্যবাদ জনাই জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। দৰাচলতে ভোটাৰৰ তালিকাৰ বিশেষ সংশোধনী নিয়ম অনুসৰি মৃত লোকৰ নাম কৰ্তন হ'ব ভোটাৰৰ তালিকাৰ পৰা। কিন্তু ব্যক্তিগৰাকী যদি জুবিন গাৰ্গ হয় তেন্তে শেষ বুলিলেই জানো শেষ হয়। প্ৰতিগৰাকী অসমীয়াই হিয়াৰ আমঠু জুবিন গাৰ্গ। ভোটাৰ তালিকাত জুবিন গাৰ্গক মৃত বুলি দেখিবলৈ হয়তো হাত কঁপি উঠিছিল BLO গৰাকীৰ। সেয়ে হয়তো ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত চিৰদিন অমৰ হৈ থাকক বুলি লিখি দিলে BLO তফিজুদ্দিন আহমেদে।